হাই এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল কেশৱ শইকীয়া। সকলোৱে ভালে আছে চাগে, মোৰো ভালেই। মই আজি টপিকটো মোৰ এনেকুৱা ধৰণৰ যে কি মোৰ মিছেছ বৰষা আৰু মই এটা নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিছোঁ। চ' সেই বিজনেছটো কেনেকুৱা ধৰণৰ কি, চ' আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোকে গম পাব পিছলৈকে। বোৱাৰী অকল ঘৰৰ কাম কাজবিলাক, ভাত ৰন্ধা, কাপোৰ ধোৱা, ঘৰ সাৰা, ঘৰ মোচা এইবিলাকৰ উপৰিও বোৱাৰীবিলাকে বিচাৰে যে নিজৰ হাজবেণ্ডক নোকোৱাকৈ কেতিয়াবা কিবা পইচাৰ প্ৰয়োজন হ'লে যাতে হাজবেণ্ডক নোখোজাকৈ নিজৰ প্ৰয়োজনীয় বস্তুখিনি আনিব পাৰি বা নিজৰ প্ৰয়োজনীয় সামগ্ৰীখিনি ল'ব পাৰি। তাৰ কাৰণে আলোচনাত বহিলোঁ দুজনে আলোচনা কৰিলোঁ। কি হ'ল, আমাৰ ঘৰৰ ওচৰতে 3খন স্কুল আছে, LP স্কুল, ME স্কুল, হাই স্কুল। আৰু অলপ আগত গ'লে 2 কিলোমিটাৰ গ'লে আৰু BS কলেজখন পায়। আৰু BS কলেজখন নাপাওঁতে আৰু ভাবিছোঁ দুজনে মিলি এখন সৰুকৈ দোকান দিওঁ। তাত ষ্টুডেণ্ট বহুতখিনি আছে। চ' সেই ষ্টুডেণ্টখিনি কাৰণে সিহঁতৰ সুবিধাৰ কাৰণে সিহঁতে জিৰণি সময়ত যাতে আমাৰ দোকানত গৈ পেলাই কিবা এটলিষ্ট খাব পাৰে। আৰু অলৰেডি দোকানখন আগৰ পৰা আছে। ভাবিলোঁ এতিয়া কি হ'ল, বৰষা আৰু ময়ো লগ লাগি আৰু অলপ ডাঙৰকৈ কিবা কানি বনাম বুলি ভাবিছোঁ। যিহেতু ঘৰত বৰষাই অকলে বৰ হৈ থাকে, তাৰ কাৰণে দুজনে সিদ্ধান্ত লৈ ল'লোঁ যে দোকানখন দিম। ময়ো স্কুলত কথা পাতিলোঁ, ছাৰ মোৰ ক্লাছবিলাক 12টাৰ পিছত দি দিয়ক। আমি ভাবিছোঁ এটা সৰুকৈ বিজনেছ ষ্টাৰ্ট কৰিছোঁ। তাৰ কাৰণে ছাৰৰ লগত কথা পাতিলোঁ। কথা পতাৰ পিছতে আমি আৰু বেছি দেৰি নকৰিলোঁ, আমাৰ ব্যৱসায় ষ্টাৰ্ট কৰি দিলোঁ অলৰেডি। আহকচোন আমি সকলোৱে আমাৰ দোকানখন চাই লওঁ, আমাৰ ব্যৱসায়টো কেনেকুৱা চলে, কি পোৱা যায়, কি পোৱা নাযায়। চ' আপোনালোকে শেষলৈকে চাই থাকক, মই আপোনালোকক সকলোখিনি দেখাম। আৰু এইটোৱে হৈছে মাজৰগাঁও শিৱ মন্দিৰ, আৰু এই মন্দিৰটোৰ ওচৰতে হৈছে আমাৰ দোকানখন, চাৰিআলি চৌক হয় এইটো। চ' আমি দোকানৰ ফালে গৈ আছোঁ এতিয়া। আৰু এইখনেই হৈছে আমাৰ মৰম লগা সৰু সুৰা দোকানখন, যাৰ পৰা আমি তিনিমুঠি ভাত ইয়াৰ পৰাই খাব পাৰোঁ। দোকানখন ভাবিছোঁ অহা মাহলৈকে আৰু পূৰা গোটেইখিনি পক্কা বনাই দিম। চ' এতিয়া আৰু কেইদিনমান অলপ ইনকাম কৰি লওঁ দুজনে, তাৰপিছত হয়তো দোকানখন ঠিক কৰি ল'ম ভালদৰে। এয়া এনেদৰে পিঁয়াজবিলাক কাটি ৰেডি কৰিছোঁ, আৰু এয়া চাওমিনবিলাক উহালোঁ এতিয়া। চ' বস্তু অলৰেডি যোগাৰ হৈ গ'ল। তাৰপিছত ইয়াতে বনাম। বৰষা আহি আছে, বৰষা আহি পাবই। বৰষা আহি পালে আৰু আমি ষ্টাৰ্ট দিম, যিহেতু 12টা বজাত জিৰণি দিব। এয়া এগ ৰোলৰ ৰুটিবিলাক মই এনেই জাষ্ট অলপ ভাজি লৈছোঁ। এয়া এগ ৰোল আৰু চাওমিনৰ নাস্তাখিনি প্ৰথমে ভাজি লৈছোঁ। নিজে বটলৰ পৰা ল'ব 20 টকা ৰোল, 10 টকা চাওমিন। আমি দোকানৰ পৰা আহিলোঁ, এতিয়া মই স্কুললৈকে যাব লাগে।
দেৰি হৈছে স্কুল যাওঁ এতিয়া বৰষাও ঘৰত ভাত বনাব লাগে চ' চাব ভিডিঅ'টি 500 টকাৰ মাল আনিছিলোঁ আজি 800 টকা হ'ল মানে 300 টকা লাভ আজি হ'ব আৰু প্ৰথম দিন একো নাই কাইলৈ আৰু ট্ৰাই কৰিম 300 টকা লাভ মানে মাহত 9000 টকা তো 9000 টকা এনে থাকিলেতো ক'ৰ পৰা নাহে না তোমাৰ মানে ওপৰা পইচা যিহেতু এটা স্কুল গ'ল তো এতিয়া মই ভাত বনাওঁ মাত্ৰ 2 ঘণ্টা সময়ত যদি 300 টকা লাভ হয় তেনে আৰু বেছি নালাগে না সেইখিনিয়ে কাফি कितना सुहाना सा ये अपना सफर है आपकी दुआओं का सारा असर है চ' আপোনালোকে আহিব আমাৰ দোকানলৈ বৰষা ৰুমৰ আহি পেলাই কিবা কিবি খাই যাব